মোৰ নিজে পঢ়া স্কুল বহুত দিন অহা নাছিলোঁ স্কুলখনত আহিছোঁ কিন্তু মই স্কুলৰ আভ্যন্তৰীণ কথাখিনি অলপ চোৱাৰ কাৰণে আহিব পৰা হোৱা নাছিলে মই আজি আহিলোঁ অকণমান স্কুলৰ আন্তঃগাঁথনিখিনি চাইছোঁ এইখিনি সোনকালে শেষ কৰিব লাগে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত অকণমান বহিছোঁ তেখেতসকলৰ অভাৱ অভিযোগ কি আছে এইখিনি বুজ লৈছোঁ প্ৰায় 1500 ছাত্ৰ ছাত্ৰী স্কুলখনত আছে যথেষ্ট ছাত্ৰ ছাত্ৰীৰ ভিৰ আৰু অভিভাৱকসকলৰ এই স্কুলখনৰ প্ৰতি বহুত প্ৰত্যাশাও আছে আশাও আছে কেনেকৈ আমি স্কুলখনক আৰু উন্নত কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক ভাল এটা এটমস্ফিয়াৰ দিব পাৰোঁ আৰু এই স্কুলখনৰ যিটো মানে ঐতিহ্যটো কেনেকৈ অক্ষুণ্ণ ৰাখিব পাৰোঁ সেই গোটেইখিনি কথা লৈ আমাৰ প্ৰধান শিক্ষক আমাৰ অধ্যক্ষ ডাঙৰীয়া বাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগত অকণমান আমি আলোচনা কৰিছোঁ এইখিনি মূল কথা নাই এতিয়া ছেপ্টেম্বৰৰ ভিতৰত আমাৰ বিল্ডিঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব অক্টোবৰৰ পৰা আমি প্ৰায়বোৰ শ্ৰেণী কথা ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰি দিব পাৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো এটা মানে ভাল পদক্ষেপ অসমৰ সকলো শিক্ষানুষ্ঠান এই ধৰণে নিৰ্মাণ কৰা এটা তেওঁ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে বৰক্ষেত্ৰীত আমি 4খন বিদ্যালয় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ নেক্সট ষ্টেপত বাকী হায়াৰ ছেকেণ্ডেৰী স্কুলখনো হ'ব আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী বুলি নহয় LP ME সকলো বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ পদক্ষেপ মুখ্যমন্ত্ৰীয়ে হাতত লৈছে শিক্ষামন্ত্ৰীয়ে হাতত লৈছে আৰু আমাৰ বিশ্বাস কম সময়ৰ ভিতৰত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ দূৰ হ'ব আমি অহা ফাইনেন্সিয়েল ইয়াৰত অহা 2 বছৰত বা 3টা বছৰত মুখ্যমন্ত্ৰীয়ে আৰু প্ৰায় 55,000 শিক্ষা বিভাগৰ পোষ্ট মুকলি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে এই শিক্ষক শিক্ষয়িত্ৰীখিনি নিযুক্তি পালে নিশ্চয়কৈ আমাৰ প্ৰাইভেট ছেক্টৰৰ ল'ৰা ছোৱালীবোৰ আমাৰ চৰকাৰী বিদ্যালয়লৈকে অহাৰ এটা প্ৰৱণতা গঢ় লৈ উঠিব নিশ্চয়কৈ আমাৰ পৰ্যাপ্ত শ্ৰেণী কথা আছে আমি আশাবাদী আজি আমাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কম্পিটিটিভ এক্সামবিলাকৰ ক্ষেত্ৰত ইংৰাজী শিক্ষাটো এটা মানে প্ৰয়োজনীয় মানে হেৰি হৈ পৰিছে গতিকে এই ক্ষেত্ৰত আমাৰ গ্ৰাম্যাঞ্চলৰ চৰকাৰী বিদ্যালয়বিলাকত অকণমান ইংৰাজী শিক্ষাটো মানে বাকী আমাৰ তেওঁলোকৰ বাকীখিনি ঠিক আছে অকণমান ভকেবুলাৰীত তেওঁলোকৰ প্ৰব্লেম আছে স্পকেন ইংলিছত তেওঁলোকৰ দুৰ্বল গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়ৰ যিটো এই চিন্তা আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কম্পিটিটিভ এক্সামবিলাকত প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত যাতে তেওঁলোকে ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত সকলো দিশত ফেৰ মাৰিব পাৰে বাকী দিশত ঠিক আছে একাডেমিক ছাইডত ঠিক আছে কিন্তু অকণমান ইংলিছটো দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকে ইংলিছত কুৱেশ্যন পেপাৰবিলাক আহিলে বা ইংলিছত কিছুমান ৰেফাৰেঞ্চ যদি বুক যদি তেওঁলোকে পঢ়িব বিচাৰে বা গুগলত ছাৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে ইংলিছত অকণমান তেওঁলোক দুৰ্বল হ'লে সেই গোটেই কথাখিনি তেওঁলোকে এক্সেছটো নাপায় গতিকে সেইকাৰণে আমাৰ এই ব্যৱস্থাই নিশ্চয়কৈ আমাৰ গ্ৰাম্যাঞ্চলত থকা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী শিক্ষাটো যদি অকণমান সময়ে সময়ে বা সমসাময়িকভাৱে লৈ যাব পাৰে তেওঁলোকো প্ৰতিযোগিতামূলক পৰীক্ষাত বাকী ছাত্ৰৰ নিচিনাকৈ আগুৱাই যাব পাৰিব